মাইনাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা অসমীয়া পৰম্পৰাগত খাদ্য। সেইটো হ'ল, এইটো চিনি পাইছে, এইটো হ'ল কচু থুৰ। ৰোৱা কচুৰ থুৰ হয়। এয়া আমি চিনি আনিলোঁ। আজি বনাই দেখুৱাম আপোনালোকক। কিনো বনাওঁ সম্পূৰ্ণ ভিডিঅ'টো চাওক। ৰেচিপিটোৰ বাবে আমাক লাগিব কচু থুৰ, এটা পিঁয়াজ, এয়া বিহ জলকীয়া আৰু জালুক। এইখিনিৰে এটা অতি ধুনীয়া ৰেচিপি হ'ব। তেনেহ'লে আহক আমি ৰেচিপিটোলৈ আগবাঢ়ো। কচুখিনিৰ এয়া এনেকৈ চুজবিলাক এৰাই ভালকৈ ধুই পেলাই অলপ পানীখিনি নিগৰাই লৈছোঁ। এয়া বহাবৰ বাবে কেৰাহী পাতি ল'লোঁ, গেছটো অন কৰিলোঁ। এতিয়া অলপ পানী দিম। পানীখিনি দিলোঁ। পানীখিনি দিয়াৰ লগে লগে এয়া কচুখিনি দেখিছে, থুৰখিনি, এয়া আমি কিন্তু কাটিব নালাগে, এইখিনি ইয়াতে দি দিম। একেবাৰে সহজ আৰু খাবলৈতো আৰু কেনেকুৱা ভাল লাগে। কচু বেয়া পোৱা মানুহ হয়তো নায়েই, বিশেষকৈ কচুটো সকলোৱে ভাল পায়। কচুটো শৰীৰৰ বাবেও ভাল। এয়া এতিয়া কচুখিনি এনেকৈ দি দিলোঁ। কচুখিনি দি এয়া ঢাকনখন লগাই দিলোঁ। এতিয়া অলপ দাঙি চাওঁ। এয়া দেখিছে কচুখিনি সিজিছে। এতিয়া আমি ইয়াতে নিমখ দিম সোৱাদ অনুসৰি। কাটি লোৱা পিঁয়াজখিনি দিম। একেবাৰে চিম্পুল, একেবাৰে সাধাৰণ, কম সময়তে হয়, খাবলৈও বহুত ধুনীয়া লাগে। এটা ইউনিক আনকমন ৰেচিপি। এয়া বিহ জলকীয়াখিনি দিলোঁ, এয়া জালুকৰ গুড়াখিনি দিলোঁ। এতিয়া এইখিনি অলপ এনেকৈ লৰাই দিম। তেল ব্যৱহাৰটো হোৱাই নাই, পিছত দিব লাগিব। এইখিনি দিম, দি পেলাই আকৌ ঢাকন লগাই ইয়াক ভালকৈ সিজিবলৈ থৈ দিম। কেৰাহীটো ঢাকাৰ পিছত আমি গেছটো চিমত থৈ দিলোঁ, যাতে বস্তুখিনি ভালকৈ সিজি থাকে। এতিয়া ঢাকনখন আমি উদঙাই চাম কেনেকুৱানো হৈছে। দেখিছে পানীখিনি শুকাই গৈছে। আমি এইখিনি পূৰা পানীখিনি শুকাই যোৱালৈ থ'ব লাগিব। অকণমান আছে পানীখিনি, পূৰা পানীখিনিও শুকাই যাব। কচুখিনিতো সিজিছে আৰু অলপ আছে সিজিব, এয়া ঠাৰিবোৰ। গতিকে পানীখিনিও শুকাই যাব আৰু আমাৰ সম্পূৰ্ণ কচুখিনিও সিজি যাব। তেতিয়ালৈ ঢাকনখন নিদিওঁ, ঢাকনখন উদঙাই এনেকৈয়ে এইখিনি পানীখিনি শুহাই দিম। এয়া চাওক, সম্পূৰ্ণ পানী শুকাই গ'ল। আমাৰ এইখিনি কচুখিনি হৈ গ'ল। এতিয়া গেছটো আমি অফ কৰি দিওঁ। এতিয়া কচুখিনি এখন প্লেটত উলিয়াই লওঁ। চাওকচোন, বেছি সময়ো নালাগিল, বেছি বস্তুও নালাগিল। এতিয়া এইখিনি এনেকৈ উলিয়াই লওঁ। কচু, পিঁয়াজ আৰু জালুকৰ, বিহ জলকীয়াৰ ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। এইখিনি চাওক। এতিয়া ইয়াতে আমি দিব লাগিব কেঁচা মিঠাতেল, যিটোৱে ইয়াৰ সোৱাদটো দুগুণে বঢ়াব। কেঁচা মিঠাতেলখিনি দি এইখিনি ভালকৈ এনেকৈ পিটিকি দিব লাগিব। চাওকচোন, হালধিও ব্যৱহাৰ নহয়, একোৱেই দৰকাৰ নাই, ইমান ধুনীয়া লাগে খাই। আপোনালোকেতো এতিয়া গম পাইছেই মই এইটো কি বনালোঁ। মই এয়া বনালোঁ কচু ভাপত দিয়া পিটিকা। কি ধুনীয়া গোন্ধ, মিঠাতেলখিনি দি দিয়াৰ লগে লগে খাওঁ খাওঁ লাগি গৈছে। এয়া মোৰ ৰেডি হৈ গ'ল কচু ভাপত দিয়া পিটিকা। আপোনালোকেও বনাব, খাব আৰু জনাব কেনেকুৱা লাগিল। তেনেহ'লে আজিলৈ ধন্যবাদ।